ডোকলাম, ছিকিম, অৰুণাচলৰ পিছত এবাৰ লাডাখত সৃষ্টি হৈছে যুদ্ধসদৃশ পৰিস্থিতিৰ। 1975 চনৰ পিছত পুনৰ শীতল মস্তিষ্কৰে অত্যুৎসাহী ৰঙা চীনে ৰচনা কৰিছে এখন যুদ্ধৰ আগজাননী। 1962 চনৰ যুদ্ধৰ সোৱাদত মাতাল চীনে পুনৰ সামৰিক শক্তিৰে বাৰে বাৰে আধুনিক ভাৰতক দি আহিছে ভাবুকি। কিন্তু চীনে মনত ৰখা উচিত, ৰামো নাই, অযোধ্যাও নাই। সিদিনালৈকে কৰোনা ভাইৰাছৰ সন্দৰ্ভত বিশ্ববাসীক অন্ধকাৰত ৰখাৰ বাবে বিশ্বৰ প্ৰায় সংখ্যক ৰাষ্ট্ৰই চীনক লেইলেই চেইচেই কৰিছিল আৰু এঘৰীয়া কৰাৰ উপক্ৰমো ঘটিছিল। কিন্তু এতিয়া বিশ্ববাসীৰ পৰা সমাদৰ লাভৰ বাবে শিক্ষা নোলোৱা বেইজিঙে পুনৰ ৰচনা কৰিলে চক্ৰবেহু, যাৰ ফলস্বৰূপে ভাৰত চীন সীমান্তত সোমবাৰে পূব লাডাখ ছেক্টৰৰ গালৱান ঘাটিত পূৰ্ব পৰিকল্পনাৰে চীনা সৈন্যই প্ৰৱেশ কৰিছিল ভাৰতৰ ভূমিত। অতন্দ প্ৰহৰী ভাৰতীয় সেনাই লগে লগে বাধা প্ৰদান কৰিলে চীনা সেনাক। কিন্তু আগ্ৰহী অহংকাৰী চীনা সেনাই ভাৰতীয় সেনাৰে হতাহতিত লিপ্ত হয়। ফলত শ্বহীদ হ'ল কৰ্ণেলসহ 20 জন ভাৰতীয় সেনা জোৱান। এই তথ্য সদৰি কৰিলে এছিয়ান নিউজ ইণ্টাৰনেশ্যনেলে। ইফালে ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত 43 জনকৈ সৈন্য নিহত হোৱাৰ খবৰ প্ৰকাশ কৰিছে পিটিআইয়ে। ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে শ্বহীদ হ'ল কৰ্ণেল বি সন্তোষ বাবুৰ লগতে 2 জন সেনা জোৱান। 2010 চনৰ পৰা 2020 চনলৈ প্ৰায় 6 বাৰতকৈ অধিক নিয়ম উলংঘা কৰি LAC পাৰ কৰি নিজৰ ভূমি বুলি দাবী কৰি আহিছে ৰঙা চীনে। 2017 চনত ডোকলামৰ পিছত চলিত বৰ্ষত লাডাখত বাৰে বাৰে ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাই আহিছে চীনা সেনাই, যাৰ ফলস্বৰূপে লৰা ধেমালি কৰি এবাৰ শিক্ষা পালে গালৱান ঘাটিত। ছুপাৰ পাৱাৰৰ সপোন দেখা নিৰ্লজ্জ চীনে ভাৰতৰ লগত হোৱা সীমান্তৰ সংঘাতে আন্তৰ্জাতিক মহলত এক সৃষ্টি কৰিছে যুদ্ধসদৃশ পৰিস্থিতি। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টক্স 24।